সাংবাদিক বন্ধুসকল আজিৰ সংবাদমেলত আহি আপোনালোক উপস্থিত হোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে। আজি যিটো বিষয়ৰ ওপৰত আমি সংবাদমেল দিব ওলাইছোঁ বিষয়টো হৈছে যে অসম চৰকাৰৰ এটা অভিলাষী আঁচনিৰ সন্দৰ্ভত মিছন বসুন্ধৰা। মিছন বসুন্ধৰাৰ চৰকাৰে যি তেওঁলোকে প্ৰৱৰ্তন কৰিলে এই ক্ষেত্ৰত কিছু যি আখুৱা আছে, আচলতে মিছন বসুন্ধৰাৰ জৰিয়তে তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছে বা যি কাম কৰাৰ চৰকাৰে ঘোষণা কৰিছে সেই কামখিনি হৈছে নে নাই আমি দেখিছোঁ যে যিদৰে ঘোষণা কৰা হৈছে বা মিছন বসুন্ধৰাৰ জৰিয়তে যিবিলাক কাম হ'ব বুলি চৰকাৰে কৈছে সেই কামখিনি বহু ক্ষেত্ৰত হোৱা নাই, তাৰ বিপৰীত কিছু কথাহে আমি দেখিবলৈ পাইছোঁ। এই মিছন বসুন্ধৰাৰ চৰকাৰে যেতিয়া দ্বিতীয় মিছন বসুন্ধৰা 2 যেতিয়া আৰম্ভ কৰিলে ইয়াৰ কি ছাৰ্ভিচ, ইয়াৰ সেৱাসমূহ কি আছিলে যে চৰকাৰে কৈছে যে ভূমিপুত্ৰক মাটিৰ অধিকাৰী কৰিবলৈ ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি চৰকাৰে কৈছিল। বিজেপি চৰকাৰে ক'লে যে ভূমিপুত্ৰক মাটিৰ অধিকাৰী কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে এই মিছন বসুন্ধৰা আঁচনি লৈছে। মাটি বাৰী সম্পৰ্কীয় বিভিন্ন যিবিলাক আখুৱা থাকে এই আখুৱাবিলাক শেষ কৰিবৰ কাৰণেও সমাধান কৰিবৰ কাৰণে এই আঁচনি চৰকাৰে ব্যৱস্থা হাতত লোৱা বুলি কৈছিল। আৰু ভূমি আইনৰ এটা গুৰুত্বপূৰ্ণ কথা কৈছিলে যে ভূমি আইনৰ সুৰুঙাৰে সন্দেহযুক্ত লোকৰ দখললৈ মাটি গৈছে, কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰই বছৰ বছৰ ধৰি মাটিৰ পট্টা নোপোৱাকৈ আছে। সেয়েহে মাটিৰ পট্টা দিবৰ কাৰণে ম্যাদী একচনীয়া মাটিত ম্যাদীকৰণ কৰাৰ কাৰণে এই একচনীয়া মাটি ম্যাদী নোহোৱাৰ ফলত যে বহু খিলঞ্জীয়া লোক বঞ্চিত হৈ থাকিবলগীয়া হৈছে, তেওঁলোকক এই আঁচনিৰ জৰিয়তে ম্যাদীকৰণ কৰিব বুলি এই আঁচনিৰ কথা চৰকাৰে ঘোষণা কৰিছিল। ইয়াৰ লগতে কৈছিল যে যিবিলাক মাটি পূৰ্বৰ চৰকাৰে আবণ্টন দিছিলে, পূৰ্বৰ চৰকাৰে আবণ্টন দিয়া মাটিও এই আঁচনিৰ জৰিয়তে পট্টা লাভ কৰিব। দখলকাৰী যি ৰায়তী যি দখলকাৰী মাটি আছে সেই মাটিটো তেওঁলোকে অধিকাৰ পাব বুলি মিছন বসুন্ধৰাৰ জৰিয়তে কোৱা হৈছিল। কিন্তু এতিয়া মিছন বসুন্ধৰা 2ৰ ক্ষেত্ৰত আমি আম আদমি পাৰ্টীয়ে গুৱাহাটীৰ যি মাটিৰ নিষ্পষ্টিকৰণ এই ক্ষেত্ৰত আমি দেখিবলৈ পালোঁ যে মাত্ৰ সামান্য অংশক লোককহে এই ম্যাদীকৰণ কৰি দিয়া হ'ল, কিন্তু 100ৰ 5% মান মানুহৰহে এই যি আঁচনি এই আঁচনিৰ জৰিয়তে তেওঁলোকে ম্যাদীকৰণ কৰা হৈছে, কিন্তু মেক্সিমাম 90% লোকৰে ম্যাদীকৰণ হোৱা নাই। ম্যাদীকৰণ কিয় হোৱা নাই আপোনালোকে জানে যে অসম চৰকাৰে গুৱাহাটী মহানগৰীৰ মাটিৰ যিটো ৰেট এই ৰেটটো বৃদ্ধি কৰিছে। মাটিৰ যি মূল্য এই চৰকাৰী মূল্য বৃদ্ধি কৰিছে। চৰকাৰী মূল্য বৃদ্ধি কৰিছে এনেকুৱা ধৰণৰ যে বশিষ্ঠ এৰিয়াত এতিয়া প্ৰতি বিঘা মাটিৰ ৰেট নতুনকৈ হৈছে 8 কোটি 20 লাখ টকা। চৰকাৰে যি নিৰ্ধাৰণ কৰিছে বশিষ্ঠ এৰিয়াত মাটিৰ মূল্য বিঘাই প্ৰতি 8 কোটি 20 লাখ টকা, ঠিক তেনেদৰে মঠঘৰীয়াত 6 কোটি 30 লাখ, নুনমাটিত 2 কোটি 77 লাখ, হেঙেৰাবাৰীত বিঘাই 5 কোটি 70 লাখ, গীতানগৰত 4 কোটি 35 লাখ, বুন্দাত 2 কোটি 70 লাখ, ফটাশিলত 4 কোটি 80 লাখ, বাঘৰবৰীত 3 কোটি 30 লাখ। এনেধৰণে গুৱাহাটীখনৰ বিভিন্ন অঞ্চলভেদে মাটিৰ মূল্যটো চৰকাৰখনে নিৰ্ধাৰণ কৰিলে আৰু এই মাটিৰ মূল্য পূৰ্বৰ তুলনাত কেইবাগুণো বেছি হৈ গ'ল মাটিৰ চৰকাৰী মূল্যটো। এতিয়া মাটিৰ মূল্য বৃদ্ধি কৰি দিয়াৰ পিছত যিসকল লোকে মাটিৰ ম্যাদীকৰণৰ কাৰণে আবেদন জনালে, এই আবেদন জনোৱা লোকসকলৰ এই চৰকাৰী যিটো মূল্য এই চৰকাৰী মূল্যৰ ওপৰত তেওঁলোকক কি হ'ল, তেওঁলোকক ইয়াৰ ওপৰত ৰাজহ দিবৰ কাৰণে চৰকাৰী মূল্যৰ ওপৰত নিৰ্ধাৰণ কৰি দিয়া হ'ল। এতিয়া এনেকুৱা হৈ গ'ল যে এজন লোকে এটা পৰিয়ালে কৰবাত এক কঠা মাটিটো তেওঁলোকে 1 কোটি টকালৈকে প্ৰিমিয়াম দিবলগীয়া হৈছে। চৰকাৰী মূল্য ইমান হৈ গৈছে যে কোনোবাই 30 লাখ, কোনোবাই 40 লাখ
এনেকুৱাকৈ প্ৰিমিয়াম দিবলগীয়া হৈছে। মিছন বসুন্ধৰাৰ যি উদ্দেশ্য, মিছন বসুন্ধৰাটোৰ উদ্দেশ্য আছিলে যে চৰকাৰে কি কৰিব, যে যিসকল লোকে বছৰ বছৰ ধৰি মাটিত তেওঁলোকে একচনীয়া মাটিত বসবাস কৰি আছে, কাৰোবাৰ মাটি আছে, মাটিখিনি ম্যাদী হোৱা নাই, কোনোবাই তাতে ঘৰ সাজি আছে, তেওঁলোকৰ ম্যাদী হোৱা নাই, তেওঁলোকক ম্যাদীকৰণ কৰি দিব। চৰকাৰে কৈছে যে সন্দেহযুক্ত নাগৰিকৰ হাতত মাটি আছে, কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰৰ ওচৰত মাটি নাই। গতিকে চৰকাৰখনে যিহেতুকে জাতি মাটি ভেটিৰ কথা চিন্তা কৰে, গতিকে এই মাটিৰ অধিকাৰটো খিলঞ্জীয়া বা ভূমিপুত্ৰসকলক দিয়াৰ কাৰণে এই আঁচনি বুলি তেওঁলোকে প্ৰচাৰ চলালে। বাস্তৱিকতে এতিয়া কি হ'ল? বাস্তৱিকতে এতিয়া দেখা গৈছে যে এই যে প্ৰিমিয়ামটো ইমান উচ্চ হাৰত নিৰ্ধাৰণ কৰি দিয়া হ'ল, চৰকাৰী মাটিৰ মূল্য ইমান বেছি হোৱাৰ কাৰণে এতিয়া মানুহে প্ৰিমিয়াম দিব পৰা নাই। আৰু প্ৰিমিয়াম দিব পৰা নাই কাৰণে 1 লাখে যদি আবেদন কৰিছে, তেতিয়াহ'লে এটা 3,000 বা 4,000 মানুহকে তেওঁলোকে ম্যাদীকৰণ কৰি দিব পাৰিছে, বাকী 95%ক কৰি দিব পৰা নাই। এতিয়া এনেকুৱা হৈছে যে গুৱাহাটীত যদি আমি খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা যদি কওঁ, গুৱাহাটীত আটাইতকৈ গুৱাহাটীখনৰ চাৰাউণ্ডিঙত ভূমিপুত্ৰ যিসকল আমাৰ আছে, আমাৰ কাৰ্বি ভাইসকল আছে, ৰাভা ভাইসকল, বড়ো ভাইসকল, যে বিভিন্ন অঞ্চলত তেওঁলোকৰ বছৰ বছৰ ধৰি বাস কৰি অহা মাটি আছে। তেওঁলোকে বছৰ বছৰ ধৰি সেই মাটিত বাস কৰি আছে, কিন্তু তেওঁলোকৰ কি হৈছে, কাগজে পত্ৰে মাটিখিনি ম্যাদীকৰণ হোৱা নাই, বা তেওঁলোকৰ ওচৰত সেই পট্টাটো ম্যাদীকৰণৰ ডকুমেণ্টছখিনি তেওঁলোকৰ ওচৰত নাই। চৰকাৰে যেতিয়াই ঘোষণা কৰিলে, যেতিয়াই চৰকাৰৰ ফালৰ পৰা কৈ দিয়া হ'ল যে মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ কাৰণে ইয়াত আবেদন কৰিলে তেওঁলোকে মাটিৰ ম্যাদীকৰণ কৰা হ'ব, কিন্তু বাস্তৱিকতে এতিয়া কি হৈছে যে ইমান প্ৰিমিয়াম দিব লগা হোৱাৰ কাৰণে এতিয়া চাৰ্কল অফিচৰ পৰা মানুহ যাই চেণ্ডেল ক্ষয় গৈছে। চাৰ্কল অফিচলৈ অহা যোৱা কৰি চেণ্ডেল ক্ষয় গৈছে। চাৰ্কল অফিচাৰে ম্যাদী কৰিবলৈ যিটো প্ৰচেছ লৈছে, সেই প্ৰচেছটো আৰম্ভ কৰি এতিয়া ৰৈ যাবলগীয়া হৈছে। এই কাৰণে ৰৈ যাবলগীয়া হৈছে যে যিটো সময়ত প্ৰিমিয়ামটো দিবলৈ হৈ যায়, সেইখিনি সময়ত আমাৰ এই খিলঞ্জীয়া ভাইসকলে, আমাৰ এই ভূমিপুত্ৰ লোকসকলে নিজৰ এই 1 কঠা মাটিটো বা 1 বিঘা মাটিটোত যিটো দিব লাগে, এই তেওঁলোকে পইচা দিব লাগে, তেওঁলোকে চৰকাৰী যিটো মূল্য দিব লাগে, এই চৰকাৰী মূল্যটো দিব পৰা নাই। এতিয়া চৰকাৰে মাটিৰ পট্টা তেওঁলোকক দিব খুজিছে নে মাটি বিক্ৰী কৰিব খুজিছে? মিছন বসুন্ধৰাৰ জৰিয়তে চৰকাৰে কেনেধৰণৰ আঁচনি ল'লে? এইটো যদি আমি আম আদমি পাৰ্টীয়ে আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে কৈছে যে খিলঞ্জীয়া ভাই ভনীসকলক, খিলঞ্জীয়া ভূমিপুত্ৰসকলক, গুৱাহাটীত বসবাস কৰা লোকসকলক মাটিৰ তেওঁলোকে অধিকাৰ দিব, ভাল কথা, আদৰণীয় কথা এইটো, যে বছৰ বছৰ ধৰি যিসকল ভূমিপুত্ৰ খিলঞ্জীয়া লোকে গুৱাহাটীত বাস কৰি আছে, যাৰ মাটিৰ ডকুমেণ্টছ নাই, যাক ম্যাদীকৰণ হোৱা নাই, তেওঁলোকক ম্যাদীকৰণ কৰি দিবটো ভাল কথা। কিন্তু এতিয়া মাটিৰ যিহেতুকে দামটো ইমান উচ্চ হৈ গ'ল, গুৱাহাটীৰ মূল্য, মাটিৰ মূল্য ইমান উচ্চ দৰত হৈ গ'ল, গতিকে সেই দৰত যদি এটা 30% যদি কোনোবাই যদি তাত প্ৰিমিয়াম দিব লাগে, কিদৰে পাতিব? কাৰোবাৰ যদি চৰকাৰী মূল্য 1 কোটি টকা হৈছে, তাত 30 লাখ টকা কেনেকৈ তেওঁলোকে পে'মেণ্ট কৰিব? এইটোতো অসম্ভৱ কথা। এতিয়া এনেকুৱা হৈ গৈছে যে কাৰোবাৰ, আমাৰ হাতত এতিয়া এনেকুৱা ধৰণৰ খবৰ আহিছে যে আমি খবৰবিলাক পাইছোঁ যে কাৰোবাৰ যদি 1 বিঘা মাটিত মানে ম্যাদীকৰণ কৰিবলৈ যাতে যদি 4 কোটি টকা প্ৰিমিয়াম হৈছে বা 1 কোটি টকা প্ৰিমিয়াম হৈছে, তো প্ৰিমিয়াম দিব নোৱাৰাৰ কাৰণে তাৰে আধা মাটি কোনোবা ব্যৱসায়িক, কোনোবা বিল্ডাৰক, কোনোবা ৰাজনৈতিক নেতাক তেওঁলোকে বিকিবলগীয়া হৈছে। তেওঁলোকে সেই মাটিটো বিক্ৰী কৰিব, আধা মাটি তেওঁলোকে বিক্ৰী কৰি দিব, আৰু বিক্ৰী কৰি যি টকা পাব সেই টকাৰে নিজৰ মাটিখিনি ম্যাদী কৰি ল'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অনুৰোধ যে খিলঞ্জীয়া ভূমিপুত্ৰ এই লোকসকলক বিনামূলীয়াকৈ মাটিৰ পট্টা কিয় দিয়া নহয়, বা এটা মিনিমাম মানুহৰ উপাৰ্জনৰ প্ৰতি লক্ষ্য ৰাখি, জীৱন আৰু জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি যি এটা মিনিমাম কিবা নিৰ্ধাৰণ কৰি দিয়ক, যে যাতে গুৱাহাটীৰ এই খিলঞ্জীয়া লোকসকলক, যদি আপুনি ইমান ব্যয়বহুল এটা ধুনীয়া আঁচনি এটা লৈছেই, তেতিয়া আঁচনিটোৰ মূল যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো কেনেকৈ ফলৱৰ্তী হ'ব? এটা ফলপ্ৰসূটো হোৱা নাই, কাৰণ তাত বাতি কাঢ়ি আছে, অহা যোৱা কৰি আছে চাৰ্কল অফিচাৰবিলাকত। আপোনালোকে যদি, আপোনাৰ সাংবাদিক বন্ধুসকল আপোনালোকে যদি যায়, দেখিব যে কিমান পেণ্ডিং হৈ আছে। ম্যাদীকৰণৰ কাৰণে মিছন বসুন্ধৰাত এপ্লাই কৰি আমাৰ জনজাতীয়, আমাৰ ভূমিপুত্ৰসকলৰ বা গুৱাহাটীৰ যিসকল আমাৰ অসমীয়া মানুহসকলে বহুতৰে কি হৈছে যে এতিয়া তেওঁলোকে প্ৰিমিয়ামটো দিব পৰা নাই। প্ৰিমিয়াম দিব পৰা নাই কাৰণে তেওঁলোকৰ প্ৰচেছটো ৰৈ আছে। অথচ চৰকাৰে কৈছে যে আমি কি কৰিছোঁ, যে খিলঞ্জীয়াক বা ভূমিপুত্ৰক আমি মাটিৰ অধিকাৰ দিবলৈ গৈছোঁ।
গতিকে আম আদমি পাৰ্টীয়ে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ যে গুৱাহাটীত বসবাস কৰা এই খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ লোক আছে, অসমীয়া মানুহ যিসকলে ইয়াত বসবাস কৰি আছে, বছৰ বছৰ ধৰি গুৱাহাটীত যিসকলে বাস কৰি আছে, তেওঁলোকক মাটিৰ অধিকাৰটো যদি দিব লাগে, তেতিয়াহ'লে আমিতো দাবী জনাম যে বিনামূলীয়াকৈ মাটিৰ পট্টা দিয়ক, বিনামূলীয়াকৈ মাটিৰ পট্টা দিয়ক। আৰু যদি ৰাজহ চৰকাৰক কিবা দিব লাগে, তেতিয়াহ'লে এই ৰাজহটোৰ কাৰণে এটা মিনিমাম এটা মূল্য নিৰ্ধাৰণ কৰি দিয়ক। কাৰণ চৰকাৰে আমি দেখিছোঁ যে মাহে মাহে ধাৰ লৈ আছে, চৰকাৰখনে ধাৰ লৈ আছে, ঋণ লৈ আছে। এতিয়া এনেদৰে ৰাজহ এই কাৰণে ল'বলগীয়া হৈছে নেকি যে চৰকাৰৰ হাতত ধন নাই? চৰকাৰৰ হাতত ধন নাই কাৰণে এই যে ম্যাদীকৰণৰ নামত ইমান উচ্চ হাৰত প্ৰিমিয়াম লৈ লোকক যে ম্যাদীকৰণ দিব আছে, মানে এক প্ৰকাৰ বিক্ৰী কৰিবলৈ ওলাইছে মাটি। গতিকে এই টকাৰে চৰকাৰ চলাবৰ কাৰণে ধন আহৰণ কৰিব বিচাৰিছে নেকি বা ধন সংগ্ৰহ কৰিব বিচাৰিছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, আম আদমি পাৰ্টীৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ যে এই খিলঞ্জীয়া লোকসকলৰ মাটিৰ যিটো অধিকাৰ, এই অধিকাৰ আপুনি বিনামূলীয়াকৈ প্ৰদান কৰক। আৰু শেহতীয়াকৈ অসম বিধানসভাত এটা প্ৰশ্ন উত্তৰতো পোৱা গৈছে যে পাহাৰত থকা ৮৫,০০০ লোকক মাটিৰ পট্টা দিয়া নহ'ব, এনেকুৱা ধৰণৰ এটা মানে উত্তৰ এটা ওলাইছে, য'ত ৰাজহ মন্ত্ৰী যোগেন মহন ডাঙৰীয়াই এই কথাটো প্ৰকাশ কৰিছে। গোটেই গুৱাহাটীৰ পাহাৰততো খিলঞ্জীয়া লোকসকল বাস কৰে, বহুত তাতে আমাৰ জনজাতীয় লোকসকল বাস কৰে, তেওঁলোকে পট্টা কেনেকৈ পাব তেতিয়াহ'লে? গুৱাহাটীৰ লোকসকলক এতিয়া পট্টা কাক দিব? ৮৫,০০০ মানুহটো পাহাৰতে বাস কৰে। গতিকে সেইকাৰণে আমি চৰকাৰলৈ আজি সংবাদমেল যোগে আহ্বান জনাইছোঁ যে গুৱাহাটীৰ এতিয়ালৈকে কিমান মাটি ম্যাদী কৰি দিয়া হ'ল, গুৱাহাটীৰ কিমান মাটি ম্যাদীকৰণ কৰি দিয়া হ'ল, এই কথাটো ৰাজহুৱা কৰি দিব লাগে। ম্যাদীকৰণ কৰাৰ বিনিময়ত কিমান ৰাজহ সংগ্ৰহ কৰিলে, কিমান প্ৰিমিয়াম সংগ্ৰহ কৰিলে, এই সংগ্ৰহ কৰা প্ৰিমিয়ামটো ৰাজহুৱা কৰি দিব লাগে। সকলো কথাই বিজ্ঞাপন দিয়ে চৰকাৰে প্ৰকাশ কৰে, চৰকাৰেতো প্ৰতিটো কথাই বিজ্ঞাপন দিয়ে। গতিকে এই কথাটো বিজ্ঞাপন দি দিয়ক, যে এখন তালিকা দি দিয়ক, শ্বেতপত্ৰ প্ৰকাশ কৰি দিয়ক যে গুৱাহাটীত কিমান মানুহে মাটিৰ আবেদন জনাইছিলে, কিমানক ম্যাদীকৰণ কৰি দিয়া হ'ল আৰু কিমান টকা ৰাজহ সংগ্ৰহ কৰিলে, এই কথাটো কৰি দিব লাগে। এতিয়া এনেকুৱা হৈছে যে ম্যাদীকৰণ কৰাৰ যিটো প্ৰচেছ, এই প্ৰচেছটো আগবাঢ়ি গোটেই পেণ্ডিং হৈ আছে চাৰ্কুল অফিচবিলাকত। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ অনুৰোধ, চৰকাৰৰ যিটো ৰাজহ বিভাগৰ মন্ত্ৰীলৈকে আমাৰ অনুৰোধ, চৰকাৰে যিহেতুকে যি কথা কয় কৰি দেখুৱাই বুলি কয়, গতিকে গুৱাহাটীৰ যিসকল বাসিন্দা, যিসকল আমাৰ বছৰ বছৰ ধৰি বাস কৰি আছে, তেওঁলোকৰ মাটিৰ অধিকাৰ লাগে, এই অধিকাৰ প্ৰাপ্ত যিসকলে পাব লাগে তেওঁলোকক বিনামূলীয়াকৈ দিব লাগে, আমি আহ্বান জনাইছোঁ। কিয়নো এতিয়া মাটিৰ ম্যাদীকৰণৰ নামত কি হৈছে, এই মাটিসমূহ কোনোবা বনিয়াই নিয়াৰ চক্ৰান্ত কৰিছে। কাৰণ যিহেতুকে তেওঁলোকে উচ্চ হাৰত প্ৰিমিয়াম দিব পৰা নাই, একাংশ বনিয়াই একদম ভাল ভাল ঠাইত, গুৱাহাটীৰ একদম চকুত লগা ভাল ভাল ঠাইত, যিসকল যেনেকৈ আমাৰ এতিয়া গুৱাহাটীত যদি আপুনি ক'বলৈ যায়, বশিষ্ঠ, পাতৰকুচি, লালমাটি, বেলতলা, লখৰা, গড়চুক, কাহিলীপাৰা, জটীয়া, ইয়াত কোন বাস কৰে? ইয়াততো আমাৰ প্ৰায় মেজৰিটি পাৰ্চেণ্টে আমাৰ ইয়াত আমাৰ ৰাভা ভাইসকল, কাৰ্বি ভাইসকল, বড়ো ভাইসকল, আমাৰ খিলঞ্জীয়া অসমীয়া লোকসকল তাতে বাস কৰে। গতিকে তেওঁলোকে প্ৰিমিয়াম দিব নোৱাৰি, এই সুবিধাটো তেওঁলোকে ল'বলৈ যাওঁতে এতিয়া টকা দিব পৰা নাই। টকা দিয়াৰ কাৰণে যদি মাটি তেওঁলোকে কোনোবা বনিয়াৰ হাতত গতাবলগীয়া হৈছে, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আৰু প্ৰকৃততে গুৱাহাটীবাসীক মাটিৰ পট্টা বিনামূলীয়াকৈ দিবৰ কাৰণে আমি এই ম্যাদীকৰণ কৰাৰ কাৰণে, ম্যাদীকৰণ কৰাৰ যিটো ব্যৱস্থা বিনামূলীয়াকৈ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এনেকুৱাটো মানে আমাৰ ওচৰত খবৰ আহিছেই যে মানুহে নিজৰ মাটিখিনিৰ প্ৰিমিয়াম দিব নোৱাৰি। কাৰোবাৰ যদি 1 বিঘা মাটি আছে, 1 বিঘাৰ মাটিটোৰ যদি প্ৰিমিয়াম দিব পৰা নাই, তেতিয়া আধা মাটি বনিয়াক দি দিবলগীয়া হৈছে। এতিয়া বনিয়াৰ চকু পৰিছে, কোনোবা বিল্ডাৰৰ চকু পৰিছে, বিল্ডাৰৰ এনেকুৱা লোভনীয় মাটিবিলাকত চকু পৰিছে, য'ত আমাৰ দৰিদ্ৰ মানে কোনোমতে পেটে ভাতে খাই থকা, গুৱাহাটীত কিবা এটা কাম কৰি বছৰ বছৰ ধৰি যিসকলে বাস কৰি আছে, তেওঁলোকৰ পিতৃপুৰুষৰ পৰা, তেওঁলোকৰ আদি পুৰুষৰ পৰা বছৰ বছৰ ধৰি একঠা মাটিত, 1 বিঘা মাটিত তেওঁলোকে বসবাস কৰি আছে। সেই মাটিখিনি এতিয়া চৰকাৰে কৈছে ম্যাদীকৰণ কৰি লওক। কাৰণ তেওঁলোকে ভাবিছে যদি আজি ইয়াতে ম্যাদীকৰণ যদি এই সুবিধাতে আমি কৰি নলওঁ, পৰৱৰ্তী সময়ত বা আৰু চৰকাৰে কেনেধৰণৰ পদক্ষেপ হাতত লয়,
গতিকে এই সুবিধাটো ল'বলৈ তেওঁলোকে গৈছে এতিয়া যোৱাৰ সময়ত যেতিয়া পইচা দিবলগীয়া হৈছে টকা দিবলগীয়া হৈছে টকা যেহেতুকে তেওঁলোকে এতিয়া দিব পৰা নাই কাৰণে এতিয়া বনিয়াই তেনেধৰণৰ মাটিৰ ওপৰত চকু দিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সমগ্ৰ বিষয়টোৰ ওপৰত আমি দৃষ্টিগোচৰ কৰিলো আৰু তেওঁক এই সন্দৰ্ভত তেখেতৰ দৃষ্টি যাতে পৰে আৰু তেখেতে যাতে চাই যে প্ৰকৃতাৰ্থত মানুহখিনিৰ সুবিধা হৈছে নে নাই হ'ব কাৰ সন্দৰ্ভত আমাৰ আম আদমি পাৰ্টিৰ স্থিতি আগৰ পূৰ্বৰে পৰাই আছে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ কথাও আপোনালোকে জানে যে আমি কা কেতিয়াও সমৰ্থন নকৰোঁ এইটো স্থিতিতে আমি আছো আৰু পৰৱৰ্তী সময়ত অসমবাসী ৰাইজৰ সৈতে কাৰ বিৰুদ্ধে যি আন্দোলন হ'ব অসমৰ জনতাই যেনে ধৰণে আন্দোলন কৰিব বা আমি এই ইয়াৰ বিৰোধিতাৰে ভৱিষ্যত দিনত যদি ইমপ্লিমেণ্ট হোৱাৰ যদি কথাটো আহিছে তেতিয়াহ'লে আমাৰ ধাৰাবাহিকভাৱে আমাৰ ইয়াৰ বিৰুদ্ধে কাৰ্যসূচী চলিব গুৱাহাটীৰ আপোনালোকে জানে যে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বইহে আমাৰ গুৱাহাটীৰ তিনিটা টিকট মানে তিনিখন আসনৰ কথা ঘোষণা কৰিছে আৰু অসমত আছিলে বিৰোধী ঐক্য মঞ্চ গতিকে যোৱাকালিও আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় প্ৰভাৰী ৰাজেশ শৰ্মা ডাঙৰীয়া আৰু আমাৰ সভাপতি ভৱেন চৌধুৰী ডাঙৰীয়াই বিৰোধী ঐক্য মঞ্চৰ সভাপতি তথা কংগ্ৰেছৰ APCCৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ লগত সভা এখন পাতিছে আলোচনাত মিলিত হৈছে গতিকে আমি যিহেতুকে তিনিটা সিটত ইতিমধ্যে ৰাষ্ট্ৰীয় নেতৃত্ব ঘোষণা কৰিলে আমাৰ ইয়াত ৰাজ্যিকভাৱে ক'বলগীয়া একো নাই ৰাষ্ট্ৰীয় নেতৃত্বই আমাক তিনিখন আসনত সাংগঠনিক গোটেই ব্যৱস্থাটো চাই আমাক তেওঁলোকে আলোচনা কৰি নিৰ্বাচনত অংশগ্ৰহণ কৰিব দিছে আমাৰ সেই অনুসৰি পাৰ্থীও ফিল্ডত কাম কৰি আছে গতিকে আজিৰ তাৰিখত আমাৰ যিটো স্থিতি আছে এই স্থিতিতে আমি অটল আৰু আমি তিনিখনত ইলেকশ্যন খেলাৰ কাৰণে আমি সাজুৱে হৈছোঁ এই কথাটো এনেকুৱা ধৰণৰ যে ডিব্ৰুগড়ত আমি নিৰ্বাচন খেলিম বুলি এই আজি এমাহ বা দুমাহৰ আগত আমাৰ আলোচনা কৰা হোৱা নাই আপোনালোকে গ্ৰাউণ্ডত গ'লে দেখা পাব যে মনোজ ধানোৱাৰ ডাঙৰীয়াই যোৱা 2 বছৰৰ পৰাই এই সমষ্টিটোত লোকসভা নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাইছে আমাৰ তাতে সংগঠন নিৰ্বাচন মই বাৰে বাৰে আগতেও কৈছোঁ যে নিৰ্বাচন খেলিব পৰাকৈ সাংগঠনিক যিটো ষ্ট্ৰাকচাৰ লাগে সেইটো আম আদমি পাৰ্টি ডিব্ৰুগড়ত শক্তিশালী বুথৰ পৰা বুথ মেনেজমেণ্টৰ পৰা পঞ্চায়তৰ পৰা আমি তাতে আমাৰ যিটো ষ্ট্ৰাকচাৰ আছে সেইটো বনাই লৈছোঁ যোৱা 2 বছৰৰ পৰা কৰিছোঁ আৰু মনোজ ধানোৱাৰ ডাঙৰীয়াই তাতে জনগাঁথনি যিটো আছে ভোটৰ পেটাৰ্ণ যিটো আছে তাৰ কাৰণে তেওঁ সুইটেবল আৰু তেওঁ এটা ৰাজনৈতিক বেকগ্ৰাউণ্ডৰ পৰা অহা তেওঁ সমষ্টিৰ লগত জড়িত থকা ব্যক্তি তেওঁ ভোটাৰৰ লগত সম্পৰ্ক থকা ব্যক্তি গতিকে এই আটাইখিনি চাই আপোনালোকে গ্ৰাউণ্ডত দেখিব যে এতিয়াও মনোজ ধানোৱাৰ ডাঙৰীয়াই নিৰ্বাচনত বিজেপিক সম্পূৰ্ণৰূপে সন্মুখৰ পৰা প্ৰত্যাহ্বান জনাব পৰাকৈ সাজু হৈ উঠিছে গতিকে আমি এইটো আগৰ পৰাই এইটো প্ৰস্তাৱ লোৱা আছে আৰু বিৰোধী ঐক্য মঞ্চৰ আমি সভাত বাৰে বাৰে আমি কৈছোঁ ব্যক্তিগতভাৱে ভূপেন বৰা ডাঙৰীয়াক এই কথাটো কৈছোঁ যে আমিতো 14খন আসনৰ এই তিনিখনে কিয় বাছি ল'লোঁ এই তিনিখনত আমি দেখিছোঁ ইয়াত পূৰ্বৰ পৰা যোৱা 15 বছৰে কংগ্ৰেছৰ স্থিতি কি কংগ্ৰেছৰ সাংগঠনিক স্থিতি কি বা অন্য দলৰ তাতে কি আছে আমি আম আদমি পাৰ্টিয়ে তাতে কিমান শক্তিশালী এই আটাইবোৰ চাই দেখিছোঁ যে আমি এই তিনিটা সমষ্টিত খেলিব পৰাকৈ সক্ষম আৰু ৰাষ্ট্ৰীয় নেতৃত্বই ইলেকশ্যন খেলিবৰ কাৰণে টিকট দিবৰ কাৰণে বা প্ৰাৰ্থী ঘোষণা কৰিবৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া দিয়ে এই ক্ৰাইটেৰিয়াখিনি আমি তেওঁলোকক দিছোঁ আৰু তেওঁমতে তেওঁলোকে চালি জাৰি চাই আমাক দিছে গতিকে ৰাষ্ট্ৰীয় নেতৃত্বৰ যি সিদ্ধান্ত সেই সিদ্ধান্তত আমাৰ অটল আছে নহয় এতিয়া অন্য দলৰ কথাটো আমি নকওঁ যিহেতুকে আমি আগতীয়াকৈ ঘোষণা কৰিলোঁ বা আমি আহ্বান জনাইছোঁ আমাৰ কাম চলি আছে দুটা কথা আছে মই কাকো আমাৰ দলৰ ফালৰ পৰা আমি সমালোচনা কৰি কোনোবা শক্তিশালী নহয় বা কোনোবা দুৰ্বল এনেকুৱা ধৰণৰ কথা আমি ক'ব বিচৰা নাই কিন্তু কথাটো এনেকুৱা ধৰণৰ যে নিৰ্বাচনৰ চৰ্চা দুই ধৰণৰ এটা চৰ্চা হৈছে সংবাদ মাধ্যমৰ চৰ্চা আৰু আনটো চৰ্চা হৈছে গ্ৰাউণ্ডত ভোটাৰৰ মাজত চৰ্চা জনসাধাৰণৰ মাজত চৰ্চা সংবাদ মাধ্যমৰ চৰ্চাৰে কোনো নিৰ্বাচনত কিন্তু অৱতীৰ্ণ হ'লে সেইটো ভোটলৈ ইভিএমৰ ভোটটো কিন্তু ট্ৰেন্সফাৰ নহয় আৰু আমি আম আদমি পাৰ্টিয়ে 3টা সিট যে আমি আগতীয়াকৈ ঘোষণা কৰিলোঁ এইটো এলায়েন্সৰ বিৰোধিতা কৰিও নহয় কথাটো হৈছে যে বিজেপিয়ে আপোনালোকে জানে যে বিজেপিয়ে নিৰ্বাচনটোক ইমান চিৰিয়াছলি লৈছে তেওঁলোকৰ কেন্দ্ৰত চৰকাৰ ৰাজ্যত চৰকাৰ থকাৰ পিছতো চিৰিয়াছলি লৈছে আমি যদি 15টা দলৰ পৰা ঐক্যমতত উপনীত হৈ এজন পাৰ্টিক দিওঁ বাকি 14টা দলৰ পৰা ভোটটো ট্ৰেন্সফাৰ হ'ব লাগিবনে নাই যদি কোনোবা এটা সমষ্টিত এগৰাকী কংগ্ৰেছে প্ৰাৰ্থী দিয়ে তেতিয়া বাকি 14টা দলৰ প্ৰাৰ্থীয়ে তেওঁক ভোট দিব লাগিব তেওঁৰ প্ৰতি সমৰ্থন আহিব লাগিব তেওঁৰ লগত সকলো মিলিব লাগিব
কিন্তু সময়ৰ মূৰত যদি 10 দিন আগত 15 দিন আগত যদি এজন কেণ্ডিডেটক যদি উমৈ হত্যা পাৰ্টি বুলি পঠাই দিয়া যায় তেতিয়াহ'লে 14টা দলৰ লগত তেওঁ কৰ্মীসকলৰ লগত কেনেদৰে মিলিব মানুহৰ মাজত বিশ্বাসটো কেনেদৰে আহিব আজি তাৰিখত বাকি 11টা সমষ্টিটো কোন পাৰ্টি হ'ব ঠিকই হোৱা নাই সেইকাৰণে আমি কৈছো যে আমি তিনটাত ঘোষণা কৰি দিলো এই তিনটাকে এটা বিৰোধী ঐক্য মঞ্চই আমাক এৰি দিব লাগে বাকি 11টাত আম আদমি পাৰ্টি আমি সম্পূৰ্ণ আমি সহায় কৰিম ৰাষ্ট্ৰীয় নেতৃত্ব আজিলৈকে যেটো সিদ্ধান্ত আমাক জনাইছে এই সিদ্ধান্তটো এতিয়া বাহাল আছে বিৰোধী ঐক্য মঞ্চৰ লগত কেইবালানিও সভা হ'ল আপোনালোকে জানে যে বিৰোধী ঐক্য মঞ্চৰ যেতিয়া আৰম্ভ হৈছিল আমিতো বিৰোধী ঐক্য মঞ্চত নাছিলো যেতিয়া ইন্ডি এলায়েন্স হ'ল ৰাষ্ট্ৰীয় দল হিচাপে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব অংশীদাৰ হোৱাৰ কাৰণে আমিও অংশীদাৰিত্ব হ'লো হোৱাৰ পিছতো আমি কেইবাবাৰো বিৰোধী ঐক্য মঞ্চৰ সভাত গৈছো শেহতীয়াকৈ লাষ্ট মিটিংখন হৈছিল চাপৰলৈকে আমি গৈছো সভাত আমি কৈছো যে আমি নিজৰ মাজতে সভা পাতি থাকিম নে আমি পাব্লিকৰ মাজলৈও যাম এটা বিৰোধী ঐক্য মঞ্চৰ 15টা দলে 15টা দলৰ নেতৃত্বই হাতে হাত ধৰি ৰাইজৰ মাজলৈ যাব লাগিছিল ৰাইজৰ মাজলৈ 15টা দল আমি যাব লাগে এতিয়াও সেই কাৰণে কৈছো যে জুন কেণ্ডিডেট জতে নহব 11টাত ঘোষণা কৰি দিয়ক কৰি আমি একেলগে ৰাইজৰ মাজলৈ যাওঁ সৰকাৰৰ বিৰুদ্ধে সৰকাৰখনে যেটো ব্যৱস্থা চলাই আছে বিজেপিয়ে যেটো কৰি আছে তাৰ বিৰুদ্ধে ৰাইজক একগোট কৰাৰ কাৰণে আমি ৰাইজৰ মাজলৈ যাব লাগিব আলোচনা কৰি থকাৰ কাৰণে আলোচনাটো সময় গৈ আছে আৰু আলোচনাটো সফল হোৱা নাই কাৰণে আমি কৈছো ঠিক আছে আমি আম আদমি পাৰ্টিয়ে যেটোকে সিৰিয়াসলি লৈছো আমি ৰাইজৰ মাজলৈ যাব লাগে আমাৰ পাৰ্টিসকলক চিনি পাব লাগে আমাৰ কাম কৰিবলৈ আৰু বাকি আছে গতিকে আমি এই তিনটাত সিদ্ধান্ত লৈছো গতিকে এনেকুৱা নহয় যে সকলো কথাখিনি বিফল হৈছে বা এইখিনি অনৰ্থক আছিল নেকি কাৰণ সকলো ৰাজনৈতিকভাৱে অভিজ্ঞ আমি যিসকলৰ লগত কথা পাতিছো তেওঁলোক ধৰক ৰাজনৈতিকভাৱে অভিজ্ঞ কিন্তু অভিজ্ঞ ব্যক্তিৰ লগত কথা পাতি ৰাজনৈতিক বহু কথা আমি মানে জানিব পাৰিছো বা এইখিনি আমাৰ অভিজ্ঞতা হৈছে হয় উমৈ হত্যা প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত 100% পলম হৈছে উমৈ হত্যা প্ৰাৰ্থী এককভাৱে নিৰ্বাচন খেলিলে দলে 10 দিন 15 দিন আগত সাংগঠনিক ভেটিৰ ওপৰত দিব পাৰে কিন্তু উমৈ হত্যা যেতিয়া প্ৰাৰ্থী ঘোষণা কৰা হয় তেতিয়া হলে ভোট ট্ৰান্সফাৰটো হৈছে এটাইতকৈ ডাঙৰ কথা কংগ্ৰেছৰ ভোট যদি আপৰ কেণ্ডিডেট হয় কংগ্ৰেছৰ ভোট আপত আহিব লাগিব ৰাইজৰ দলৰ ভোট আহিব লাগিব এজেপিৰ ভোট আহিব লাগিব যদি কংগ্ৰেছৰ হয় তেতিয়া হলে আকৌ তেনেকৈ কংগ্ৰেছলৈ যাব লাগিব কিন্তু হঠাৎ ঘোষণা কৰি দিলে আপোনালোকে জানে যে প্ৰত্যেকটো দলৰে কৰ্মীসকল এটা সমষ্টিত আছেই তেওঁলোকৰ মাজতো কোঅৰ্ডিনেশ্যন হ'ব লাগিব এতিয়ালৈকে আমাৰ জিলা ভিত্তিক কোঅৰ্ডিনেশ্যন কমিটি গঠনেই কৰা হোৱা নাই আমি ওপৰত বিৰোধী ঐক্য মঞ্চ যদিও গঠন হৈছো তাততো হোৱা নাই সমষ্টিবিলাকত হোৱা নাই সেইকাৰণে আমি ভাবিছো যে পলম হৈছে এতিয়াও অতি মানে কালি পৰহিৰ ভিতৰত ঘোষণা কৰিবই লাগে এতিয়া সময়ে নাই কোনদিনা নিৰ্বাচন ঘোষণা কৰি দিব বিজেপিয়েতো তেওঁলোকৰ চিম্বল ওৱালে পঞ্চায়তে লিখি আছে আমাৰতো এতিয়া জাৰু চিম্বলটোতো গাঁৱলৈ যাব লাগিব 15 দিন আগত আমি কেনেকৈ 10টা এটা লোকসভা মানে 10টা বিধানসভা সমষ্টি 10টা বিধানসভা সমষ্টিত আমি কিদৰে আমাৰ চিম্বলটো লৈ যাম আমিতো সোমাব লাগিব মীমাংসা হোৱা নাই গতিকে আমি কৈছো যে সোনকালে হ'ব লাগে আমাৰ যিবিলাক আলোচনা হৈছে কিছুমান যিবিলাক ধৰক ইনসাইড মিটিং হৈছে সেইবিলাক কথাটো ৰাজহুৱা নকৰো কিন্তু আমি যিবিলাক কথা কৈছো তেওঁলোকৰ আগত দাঙি ধৰিছো যে প্ৰাৰ্থী কিয় সবল বা কেনেকৈ ইলেকশ্যনটো খেলিবৰ কাৰণে আম আদমি পাৰ্টিয়ে পাৰে আমি এই তিনটা কি হৈছে এই আটাইবোৰ কথা কোৱা হৈছে গতিকে এতিয়া বাকিখিনি বিবেচনা কৰি বিৰোধী ঐক্য মঞ্চৰ সভাপতি মহোদয়ে এইটো সোনকালে কৰি দিলে ভাল হয় আৰু আমি আশা ৰাখিম যে আমাৰ এই তিনটাতে যেন তেওঁলোকে বিৰোধী ঐক্য মঞ্চৰ আসন হিচাপে কৰি আমি একগোট হৈ খেলিব পাৰোঁ ধন্যবাদ